কবিতাৰ শিৰোনাম মোৰ পিতাই খেতিয়ক বাবেই মই সুখী। কবি বশিষ্ঠদেৱ ফুকন। পাঠ এনিশা বুঢ়াগোহাঁই। মোৰ পিতাই খেতিয়ক আৰু সেইবাবেই মই সুখী। লাগ বুলিলেই মোৰ পিতায়ে সাজি দিব নোৱাৰে প্ৰাচুৰ্যৰ সৌধ। বিচাৰিলেই পিন্ধাই দিব নোৱাৰে আভিজাত্যৰ পোচাক। দিব নোৱাৰে বিলাসী গাড়ী, অথবা হাতত তুলি দিব নোৱাৰে আলাউদ্দিনৰ চাকি। টেবুলৰ তলেদি খেলা কৌশলী খেলেৰে পিতায়ে মোক পাৰ কৰাব নোৱাৰে অনিশ্চয়তাৰ সাগৰ। পিতাইৰ নাই কোনো বেংক বেলেঞ্চৰ ঝুলনা, যি ঝুলনাত দুলি পাৰ হ'ম মই অভাৱৰ বৈতৰণি। কাৰণ মোৰ পিতাই এজন খেতিয়ক। মাটি, মানুহ আৰু শইচেই যাৰ একমাত্ৰ ঠিকনা। তামৰঙী বুকুত যি অনবৰতে কঢ়িয়াই ফুৰে এটি চৰাইৰ চুবুৰী। চনপৰা পথাৰৰ বুকুত যিয়ে আঁকিব পাৰে সপোন সোণোৱালী। মোৰ পিতায়ে নাজানে গোলকীকৰণৰ কথা, নাজানে ডিজিটেল ইণ্ডিয়াৰ কথা, নিউটনৰ গতিসূত্ৰ অথবা আইনষ্টাইনৰ আপেক্ষিকতাবাদ তেওঁৰ বাবে অবুজ হাথৰ। আজীৱন দুখৰ বোজাই কোঙা কৰা এজন সৰ্বস্বান্ত মানুহ তেওঁ নাজানে মাৰ্ক্সবাদৰ কথা, নাজানে লেনিনবাদৰ কথা। ইচ্ছা কৰিলেই তেওঁ পঢ়িব নোৱাৰে ইলিয়াড আৰু অডিচি, পঢ়িব নোৱাৰে ডাণ্টেৰ ডিভাইন কমেডি। তেওঁ নাজানে নেৰুদা অথবা হিৰুদাৰ কথা, নাজানে পল ৰবচন অথবা ভিঞ্চিৰ গোপন ব্যথা। কাৰণ মোৰ পিতাই এজন খেতিয়ক। আনৰ সুখত সুখী, আনৰ দুখত দুখী হোৱা সাধাৰণ মানুহ তেওঁ। ধুমুহাৰ মাজতো বটবৃক্ষৰ দৰে থিয় দিবলৈ শিকোৱা এজন নিৰক্ষৰ মানুহ তেওঁ, যি মোক আওৰাবলৈ শিকাইছে কষ্ট আৰু ত্যাগৰ নেওতা। মাটি আৰু শিপা খামুচিবলৈ শিকোৱাৰ বাহিৰে তেওঁ মোক কোনো দিনেই শিকোৱা নাই সফল হোৱাৰ অমোঘ মন্ত্ৰ। কাৰণ মোৰ পিতাই এজন খেতিয়ক আৰু সেইবাবেই মই সদায় সুখী। ধন্যবাদ।